নমস্কাৰ স্বাগতম জনাইছো আৰু এটা নতুন ভিডিঅ'লৈ মালিনী থানৰ পৰা। মালিনী থান অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ দক্ষিণ সীমান্তৰ চিলাপথাৰ নামৰ ঠাইৰ পৰা কেইমাইলমান উত্তৰ পূৰ্বত অৱস্থিত। মালিনী থান এটা মন্দিৰৰ ধ্বংসাৱশেষ থকা এখনি সৰু ঠাই। প্ৰতি বছৰে এই পবিত্ৰ ঠাইত অনেক পৰ্যটকে ভিৰ কৰা দেখা যায় আৰু এতিয়াও তাৰ কোনো ব্যতিক্ৰমী নহয়। অসংখ্য লোক ইয়াত আহিছে, আপোনালোকে দেখা পাব। বহুত বছৰ আগতে ইয়ালৈ আহিছিলোঁ মালিনী থানলৈ, আৰু এতিয়া আপোনালোকে দেখা পাইছে সম্পূৰ্ণ পৃথক ৰূপত সজাই পৰাই তোলা হৈছে মালিনী থান, আৰু খুব সুন্দৰ লাগিছে ইয়াৰ পৰিৱেশটো। বিভিন্ন আৰ্কিঅলজিকেল বহুতো পৌৰাণিক কিছুমান ভাস্কৰ্য আছে, আপোনালোকে দেখা পাইছে ইয়াত। এইবোৰ আচলতে শিলত খোদিত বহুত পৌৰাণিক কিছুমান ভাস্কৰ্য। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। মালিনী থানৰ যি পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।